জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাৰ বিয়া। হয় প্ৰিয় দৰ্শক, অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী মানে আমাৰ অসমৰ চেঙাসকলৰ দীপু মানে দীপলিনা ডেকা তথা নৱপ্ৰজন্মৰ ক্ৰাছ। ইমানখিনিলৈকে সকলো ঠিকে আছে, কিন্তু যোৱাকালি দীপলিনা ডেকাৰ এটা ফেচবুক পোষ্টে অসমৰ নৱপ্ৰজন্মৰ মাজত তোলপাৰ সৃষ্টি কৰিছে। ফেচবুকৰ পোষ্টটোত দীপলিনা ডেকাই লিখিছিল এনেদৰে, তোমাৰ হাতত ধৰি আগুৱাম ভাল পোৱাৰ এটি নাম। দীপলিনাই দিয়া এই ফেচবুক পোষ্টটো এতিয়া ছ'চিয়েল মিডিয়াত যথেষ্ট খলকৰি তুলিছে, যথেষ্ট চৰ্চিত বিষয় হৈ পৰিছে। কিয়নো দীপলিনাই হাতত ধৰি আগুৱাব খোজা মানুহজন কোন সেই ব্যক্তিজন? এতিয়া যেন সকলো শেষ। বাবুহঁতৰ আশাত চেঁচা পানী ঢালিলে দীপলিনাই। তাকে দেখি বহুজনে কমেণ্ট কৰিলে ফেচবুকত। ঋতুৱে চিধাই লিখিলে, দীপু বেয়া পাইছো, নিজৰ এজনী জীয়েফ আছিল, তাইক এৰি তোমাক হৃদয়ত স্থান দিছিলো, তাৰ পাছত তুমি বুজি নাপাই সেইবোৰ কি কৰি আছা, মানসিক অত্যাচাৰ কৰিছা কিয়? অংকুৰে ক'লে বেয়া পালো। নয়নে কৈছে এনেকৈ আধাকৈ হাৰ্ট এটেক নিদিবা, একেবাৰে ফটোখন দি মাৰিয়ে পেলোৱা। কৌশিকে লিখিছে, দীপু কি দিলা এইবোৰ? এই ফটোখন দেখি মোৰ এতিয়া কিডনীত হাৰ্ট এটেক আহিব। কিয় আহিছিলা মোৰ জীৱনলৈ আধৰুৱা সপোন এটি হৈ? নিৰংকুশে লিখিছে, আজি এয়া বৰষুণ দিয়া নাই, মোৰ চকু পানী চব শেষ কৰি দিলা দীপু, আজি নবহাকে থাকিব নোৱাৰিম আৰু। মুঠতে কোনোবাই যদি কান্দিছে, কোনোবাই আকৌ হাঁহি হাঁহি শুভেচ্ছা যাচিছে। লুৰিনৰ সৈতে দীপলিনা ডেকাৰ বিয়া। বহুতৰে আকৌ দাবী, দীপলিনাই হাতত ধৰি আগবাঢ়িব খোজা মানুহজন হেনো লুৰিন। বহু গণনাৰ অন্তত দীপলিনাৰ হাতত ধৰা মানুহজন বাবুৱে বিচাৰি উলিয়ালে। সকলোৰে মতে মাথো এটাই কথা, দীপলিনাই হাতত ধৰি আগবাঢ়িব খোজা মানুহজন লুৰিন জ্যোতি। প্ৰিয় দৰ্শক, আমিও যাচিলো শুভেচ্ছা। আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভাল লাগিলে এটা লাইক কৰি দিব, আৰু যদি চেনেলটো নতুনকৈ আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। অ শুনা শুনা সৰস্বতী, কওঁ তোমাক ভাঙি পাতি, তুমি কিয় সতী নহয় জানা? ব্ৰহ্মাৰ ভুৱনে থাকা, মনে মনে হৰিক ভাবা, ব্ৰহ্মাৰ ভুৱনে থাকা, মনে মনে হৰিক